হেল্ল' ফ্ৰেণ্ডছ, মই আমিনা। মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টি স্কিপ নকৰিব, শেষলৈ চাব। আৰু যিহেতু সকলোৰে লং ভিডিঅ' চোৱাৰ ধৈৰ্য নাই, সেয়েহে মোৰ অনুৰোধ, কিবা এটা জানিবলগীয়া হ'লে আমি শেষলৈ ভিডিঅ'টি চোৱাটো খুবেই জৰুৰী। এতিয়া বলক, এতিয়া মই লৈ লৈছোঁ এয়া জালুক। আমি সকলোৱে বজাৰৰ পৰা জালুক কিনি আনি খাওঁ, নহয়নে? আৰু যদি আমি এনেকৈ কিনি আনি ঘৰত থৈ তৰকাৰীখন জুতি লগাই খাব পাৰোঁ, নহয়নে? আৰুনো আমাক কি লাগে? তৰকাৰীখনত সকলো মাই মছলা দিলেহে আমাৰ তৰকাৰীখন জুতি লগা হয় আৰু আমাৰ ঘৰৰ সদস্যসকলেও খাই ধুনীয়াকৈ তাৰিফ কৰে, নহয়নে? তেতিয়াহ'লে এয়া বলকচোন ভিডিঅ'টি কেনেকৈ মই কি কৰোঁ চাওঁ। এয়া মই গৰম পানী বহাই দিছোঁ যিহেতু ডেচকিটোত। এতিয়া মই তাত দি দিছোঁ, ধুনীয়াকৈ ধুই ল'ব। ধুই ইয়াতে মই দি দিছোঁ। আৰু যেতিয়া বজাৰৰ পৰা আমি জালুক কিনি আনো, অকণমান কি হয়, সন্দেহ থাকে যে এই জালুকটো হয়নে নহয়, জালুক নে অমিতাৰে গুটি। প্ৰায় মোৰ মনলৈ আহে কিন্তু দেই, সেইটো কাৰণে মই আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিছোঁ। আৰু মাছ মাংস বনালে অকণমান জালুক লাগে, আৰু কাহ চৰ্দি হ'লেও লাগে। অকণমান জালুক ছটিয়াই লাল চাহত দিলে আমাৰ চৰ্দিটো অকণমান ভাল হয়। খাইনে আপোনালোকে জনাবচোন। জালুকীয়া চাহ, জালুক দুটামান থেতেলাই চাহকাপ খালে ভাল লাগে, গাটো চৰ্দি ভাৱটো নাইকিয়া হয়। আৰু জ্বৰ উঠিলে গাৰ বিষটো অকণমান খায়। আমি বুঢ়া মাই বুলি কওঁ, দাদীহঁতে কোৱা শুনিছিলোঁ। আৰু ঘৰুৱা এইবিলাক ট্ৰিটমেণ্ট বুলি কয়, ঘৰুৱা ট্ৰিটমেণ্ট প্ৰথমতে কৰি চাব লাগে, তাৰপিছতহে ডক্তৰৰ ওচৰত যাব লাগে। আৰু যেতিয়া মুখ লাগে ন, কিছুমানে মুখ ভাঙে আমাৰ জালুকৰ গুটিৰে আৰু জলকীয়া দি। সেয়েহে মই এনেকৈ প্ৰত্যেক বছৰে এনেকৈ কিনি আনি বজাৰৰ পৰা ঘৰতে এনেকৈ ৰেডি কৰি ৰাখোঁ। এয়া মই 2 কিলো আনিছোঁ। 2 কিলো মোৰ আৰামত 2-3 বছৰ গুচিয়ে যায়। ইমানো নালাগে, আন্দাজমতে অকণ দিলেই হয় তৰকাৰীখনত। আৰু বেছি দিলে কি হয়, অকণমান পেটৰ প্ৰব্লেমো হয়। বেছিকৈ দিব নালাগে। এটা হিচাপ থাকে নহয় জানো, তৰকাৰীখনত কিমানখিনি লাগিব, কিমানখিনি নালাগিব। আৰু মই যেতিয়াই ছিজনটো আহে, তেতিয়াই মই উলিয়াই কিনি আনি এনেকৈ যত্ন কৰি ৰাখোঁ। ঘৰততো মায়ে ৰাখিছিলে, এতিয়া আমি যিহেতু আহি নিজৰ ঘৰ সংসাৰ এখন চম্ভালিবলগীয়া হৈছে, এইবোৰ বস্তু এতিয়া আমি নিজেই যত্ন কৰিব লাগিব। আমাকনো আৰু মাহঁতে নাহে আমাক যত্ন কৰি দিবলৈ। আগতে ভাবিছিলোঁ মায়েনো এইবোৰ কি কৰি থাকে, এতিয়াহে গম পাইছোঁ যে সংসাৰ এখনত সকলো বস্তুৰে জৰুৰত হয়। এয়া মই চালনীখনত নমাই আনি ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া মই ৰ'দত দিম এইখিনি, দেখিছেনে? মাৰটো পানীটো মই উলিয়াই পেলাই দিলোঁ, মাৰ বুলিয়ে কোৱা গৈছে যে, কাৰণ ভাত বনাই থাকোঁ যে আমি। মোৰ তেনেকুৱা ৰ'দ লগাব লগা সুবিধাও নাই। এয়া মই বিচনাখনতে যিহেতু ৰ'দ পৰি থাকে, সেয়েহে মই ৰ'দত দিছোঁ। আৰু দেখিছেনে কি সুন্দৰকৈ শুকাইছে, জৰজৰীয়া হৈছে, মৰমৰীয়া হৈছে। আৰু এয়া দেখিছে, শুকোৱাৰ পিছত এনেকুৱা হৈ যায়, ধুনীয়া ক'লা পৰি যায়, ভাল লাগে। আৰু আপোনালোকেও এনেকৈ ৰাখি আনি কিনি ধুনীয়াকৈ ঘৰতে ৰেডি কৰি থ'বচোন। আৰু মাজে সময়ে কি কৰিব লাগে, ৰ'দত দিব লাগে। আইনাৰ বটলত ৰাখিলে বেছিয়ে ভাল। আইনাৰ বটলত ৰাখিব, যদিহে আপোনালোকৰ আইনাৰ বটল আছে। আইনা বুলি কওঁতে চিচাৰ বটল, হয়নে? আৰু এয়া মোৰ জালুকখিনি শুকাই ৰেডি হৈ গ'ল। ভিডিঅ'টি আপোনালোকৰ যদি অকণমানো লাভান্বিত হৈছে বুলি ভাবে, তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰি ৰাখি দিব। এনেবোৰ ভিডিঅ'বোৰ পাই থাকিব। আৰু আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব। আৰু মই এতিয়া এইখিনি ধুনীয়াকৈ বটলত ভৰাই ৰাখি দিম। অৱশ্যে ঠাণ্ডা দিনত পায়। এতিয়া মই এইটো ভিডিঅ' আপলোড দিছোঁ এইটো কাৰণত, মোৰ ঠাণ্ডা দিনতে এই ভিডিঅ'টো বনোৱাই আছিলে, কাৰণ মোৰ অকণমান গাটো অসুস্থৰ বাবে মই ধুনীয়াকৈ আপোনালোকৰ ওচৰত আগবঢ়াব পৰা নাছিলোঁ। সেয়েহে মই এতিয়া আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। আৰু নিশ্চয় আপোনালোকৰ লাভ হৈছে বুলি মই ভাবোঁ। ভিডিঅ'টি ভাল লাগিলে শ্বেয়াৰ